গাইস ৰৈতে এটা বঢ়িয়া বস্তু দেখাই দিছে গতিকে সকলোকে একদম সদায় আগবাঢ়ি যোৱা বাকী লগ পাম নিশ্চয় বহুত ভাল লাগিল অহাৰ কাৰণে এইটো এনেকৈ আছিল নেকি এইটো এনেকুৱাই আছিলে চাগে এইটো ক'ৰবাত লাগি পেলাই যে উঠি গৈছে 16 গাইস মানে খানা আহি গ'ল আমাৰ বাই বাই ৰৈদাই আৰম্ভ কৰি আছিলে আৰু সো গাইস গুড মৰ্নিং বাৰু হৈ থকা নাই 11টা বাজিল উঠিছোঁ উঠি কিনে অলপ বাহিৰত কিবা কিবি খাই কিনে এতিয়া এবাৰ নামি যাওঁ বাহিৰলৈকে এবাৰ বাহিৰত নামি যাওঁ গাইস ভিডিঅ' এডিট কৰা মানে ভিডিঅ' এডিট কৰি আছিলোঁ মই তাকে অলপ 11টা বাজি গ'ল এডিট কৰি এতিয়া অজয়দা কোনফালে আছে চাই লওঁ এতিয়া এইফালে ভিতৰত আহিছোঁ মই ৰহিতাইতো বেলেগ টোপনি অজয়দা ভিডিঅ' এডিট কৰি আছে শুই এইফালেতো বেয়া চ' এতিয়া আমি আনলোডিং কৰি আছে আৰু এইফালে হোৱাৰ লগে লগে আমি আস্তেকৈ ওলাই যাম আৰু এইটো হোৱাৰ পিছতে এনেকৈ আস্তেকৈ ওলাই যাম তো চাই থাকক আজিৰ ব্লগটো কিছু ভাল হ'ব গৈ আছে তো লাষ্টলৈকে চাই থাকক আমাৰ লগত চ' গাইজ ফাইনেলি এতিয়া আমি যাবলৈ ওলাইছোঁ ইফালে অজয়দাই পূৰা গাড়ী চ' গাইজ ৰৈতে এটা বঢ়িয়া বস্তু দেখাই দিছে এইফালে আনা ৰৈতে মোৰ কাৰণে আনা নামটো কোনে জানে জনাই দিবচোন মই দেখাই আছোঁ বাৰু কাষত আহিলে কি বস্তু এইটো গাইছে এইটো বস্তুটো কোনে কোনে চিন্তা এবাৰ নামটো জনাবচোন সেইটো বস্তুটো কি কয় এইটো পিছাগুটি বুলি কৈ বুলি জানো মই এনে খাই বুলি গম পাওঁ গাইছ চ' মজা অলপ টেঙাও লাগে মজা লাগে গাইছ খাই কিনে বস্তুটো চ' এতিয়া আমি এনেকৈ ইফালেদি ওলাই দিলোঁ গাইছে ইয়াত দলং ইফালেদি আমি যাই আছোঁ এইটো নদী গাইছ বিৰাট ঠাণ্ডা পানী ইয়াৰে ক'ব লাগিব কিন্তু একদম মানে কলকাতা দিল্লী বোম্বাই হাৰিয়ানা এই অল নটিছ কলকাতা দিল্লী অল ইণ্ডিয়া অল নটিছ কলকাতা কলবাহী গ'লে নটিছৰ কেইটা ষ্টেট আছে কওক হা 7 ষ্টেট 8 ষ্টেট কিন্তু 7 ষ্টেট বুলি কয় ছিকিমক নধৰে ছিকিমক মোটা বুলি কয় আৰু কিবা ক'লিব সাত ভাই বুলি সাত মণি বুলি কয় তাৰ ভিতৰত কিবা ছিকিমক মোটা বুলি ধৰে আৰু মানে 7 ষ্টেটে 7 চিষ্টাৰ চ' গাইছ এনেকৈ সমাজ বিজ্ঞানৰ ক্লাছ লৈ যাই আছোঁ আৰু আগবাঢ়ি কিনে 2টাৰ পৰা চ' গাইছ ৱেলকাম টু বিহামপুৰ বুলি লিখা আছে এইটো ক্লক টাৱাৰ এটা আছে গাইছ চ' গাইছ এনেকৈ ঘূৰি ঘূৰি এনেকুৱা যে মানুহজনক লগ পাম বুলি ভবা নাছিলোঁ আহিলোঁ অজয়দাই কৈছে কাৰোবাক লগত কথা পাতিছিল কাৰ লগত কথা পাতিছিল ময়ো গম নাপাওঁ এয়াই আমাৰ পুষ্পা ট্ৰান্সপৰ্ট এয়াই গাড়ীখন চাই আপোনালোকে গমেই পাইছে চ' গাইছ এনেকৈ আহিলোঁ দাদা তোমাৰ ভিডিঅ' চাই থকা যায় মোৰো চাই থাকোঁ একদম থেংক ইউ দেই বহুত বহুত ধন্যবাদ মই কৈছিলোঁ মই কৈছোঁ দাদাজনৰ ভালকৈ নামটো নাজানো পাহতে কৈ আছোঁ আচ্ছা আচ্ছা অবিনাশ দেই বাকী ব'লা এতিয়া আমি আগত গৈ আছোঁ আমি দাদা এজনৰ তাত চাহ খাব যাওঁ আমাৰ এই গাড়ীত যোনে আৰ্টটো কৰিছিলে সেইজনৰ তেওঁৰ চাহৰ দোকানো আছে মানে এতিয়া আমি এইফালে এনেকৈ যাই আছোঁ কলপাতত বঢ়িয়াকৈ এয়া পকৰি দিছে দাদাৰ দোকানত এইফালে ধুনীয়াকৈ তো খাই চাওঁ গাইছ কেনেকুৱা হৈছে মজা গাই ভাল লাগিছে আৰু যেতিয়া কেনেকুৱা লাগিছে মজা একদম ফাইন নাযায় খাইছে এনেকৈ বহি ল'লোঁ ময়ো অজয়দা হাতৰ লগতে চাত খাই ৰেষ্ট লওঁগৈ
এইখন দেখাই আনো মই এই ৰাস্তাত দেখিলে চিনি পাব নহয় এতিয়া যাওঁ মই আহক আকৌ বাবা আহিব কিমান দূৰত আছে অকণমান ইয়াৰ পৰা 2 কিলোমিটাৰ হ'ব ফাৰ্ষ্ট টাইমটো এইবাৰ নাই বনাই খাম গাড়ীটো এদিন ধুনীয়াকৈ বনাই খাম পিছত এইটো মই মুচি গ'ল এইটো আকৌ লিখিম এতিয়া ৰং কৰিম ন কাইলৈ আমাৰ ৰং এইটো আমাৰ বিকাত পোৱা মানে সৰু চিংগাৰটো 500 কৰি এটা 500 নহয় 10 টকা তিনিটা মই এটা 500 কৰি লৈ যাম নে হ'ব এইটো এনেকৈ আছিল নেকি এইটো এনেকুৱাই আছিলে চাগে এইটো ক'ৰবাত লাগি পেলাই যে উঠি গৈছে 16 চকা গৈছে ন 16 চকা গাড়ী যাওঁতে যে উঠি আহিলে উঠাই দিছে ৰাভা লগত ৰাভা দা তাৰ ফোনতে কথা পাতি থকা হয় না? এইফালে সি নাহে নাহে ইমান ভিতৰলৈ নাই তেজপুৰ ঠিক আছে দে মই যোৱান কালি ফোন কৰিম মানে কি নহ'লে আপুনি ফোন কৰিব গাইছফালে খানা আহি গ'ল আমাৰ বাই বাই ৰৈদাই আৰম্ভ কৰি দিলে আৰু লাভ ইউ অল বাই বাই গুড নাইট আমাৰ ইফালে থালি আহি গৈছে একদম চৰি আপোনাৰ গাঁৱৰ মোৰ আৰু গাইছে ইয়াৰে মানে এটা বস্তু ভাল লাগিছে ইয়াতে চব মানে কলপাতত দিয়া হয় আমি পকৰিও তেতিয়া খাইছোঁ সেইটো মানে কলপাততে দিছে চ' সেইকাৰণে সেয়া হয় আৰু মই বিহপুৰীয়াত আছোঁ হোটেল ৰেষ্টুৰেণ্ট আছে এতিয়া এটা ৰেষ্টুৰেণ্ট আছে তাতে অভিনেতা লগ পালোঁ সেইকাৰণে আজি ভাল হ'ব খাব অবিনাশ দাই মানে আনিলে আৰু গাইছে এইফালে চাব পাৰে এইটো কথা চাব পাৰে খাম এদিন ভাই আহিবি মজাই এইফালে দাদা অকণ ই বেছি দিন নকৰে বেছি দিন নকৰে মটন আহিছে গাইছে অজয় দাই খাব গৈছিলে ইফালে ফেন আহিলে আমাৰ অজয় দাৰ এটা কথা ভাল ফেনক বহুত মানে সেয়া কৰে যেনেকৈ ময়ো আহিম বুলি কোৱাৰ লগে লগে অজয় দাই লৈছে আৰু খাব পতাৰ পৰাও মানে অজয় দাই যায় আৰু মানে সেনেকুৱা অজয় দাৰ মানে একো সেয়া নাই একেবাৰে ফিল্টাৰ নাই মানে মানুহটো ভিডিঅ'ত যেনেকুৱা ৰিয়েলিটো সেনেকুৱাই সেই অজয় দাই এনেকৈ কথা পাতি আছে আমাৰ কাপৰ চব্জি দালি বেঙেনা চপ ইফালে আলু ভাজি চাটনি আৰু ইফালে আছে আমাৰ মটন সেয়া এনেকৈ খাম আৰু এতিয়া ৰাস্তাতে বহি অজয় আৰু অবিনাশ দাৰ কাৰণে ৰখি আছোঁ ঠিক আছে টেষ্ট কৰিব কেনেকুৱা হৈছে খাই লওঁ তাৰপিছত ৰিভিউটো দি আছোঁ ভাল হ'ব লাগে দেখোন দাদাই কৈ থাকে মানে খাব আহিবা আহিবা দাদাই কৈ থাকে আহিবা খাওঁ অহা নেকি আহি খাইছোঁ ভাত খাব অহা নাই আচ্ছা আচ্ছা চিকেনটো ল'লে কেনেকুৱা অজয় দা মাৰি দিওঁ মজা একদম খাই লোৱা আপোনালোকে চাই থাকক অজয় দা এইকেইটা হে আমাৰ জুবিন দা আছে আমি আহি গ'লোঁ এতিয়া আৰু এনেকৈ ওলাই যাওঁ অজয় দা আৰু ইয়াত আগত আছে এতিয়া গাড়ী য'ত থৈছিলোঁ গাড়ী তাৰ পৰা ওলাই কিনে আমাৰ যাত্ৰাৰ কাৰণে আকৌ আমি ৰিটাৰ্ণ হওঁ আৰু উপহাৰ তেনেকৈ আগবঢ়াব নোৱাৰোঁ আমাৰ ফালৰ পৰা সেইটো কাৰণে অজয় দালে সৰু এটা কিবা এটা একেবাৰে গতিকে একদম বহুত ভাল লাগিল লগ পাই পেলাই নাই একদম কাম কৰি যাওক সদায় এনেদৰে ভাল ভাল ভিডিঅ' আমাক দি যাওক অসমবাসী কণ্টেণ্ট দি যাওক বহুত ভাল লাগিব একদম আৰু বহুত বেছি ভাল লাগিলে এইখিনি নহ'লে হয় আমি যিহেতুকে লগৰ কিন্তু হ'লেও এইবাৰ মৰম আচলতে মৰম আৰু আদৰণি আমাৰ বিহপুৰীয়ালৈ আদৰণি অজয় দাক বিহপুৰীয়ালৈ আদৰণি বাকীখিনি ভিডিঅ'ত আপোনালোকে দেখি থাকিব কি হ'ব কি নহ'ব গতিকে আমাৰ লগত আমাৰ সকলো আছে এইফালে আমাৰ ৰোহিত দা আছে গতিকে সকলোলৈকে আমি ৰোহিত দা একদম ৱেলকাম বিহপুৰীয়ালৈ একদম বহুত ভাল লাগিল আজি সময়খিনি লগ পাই পেলাই সদায় এনেদৰে ভালদৰে যাওক আৰু বাকী থাকি যাব নিশ্চয় আৰু এইফালে আমাৰ লগত এই চানি ভাইও আজি আহিছিলে গতিকে সকলোকে একদম সদায় আগবাঢ়ি যোৱা বাকী লগ পাম নিশ্চয় বহুত ভাল লাগিল অহাৰ কাৰণে একদম তোমালোকৰ পৰাই প্ৰেৰণা লৈ কৰি আছোঁ আৰু কাম কৰি যাব লাগে ভাল ভাল কাম কৰিব লাগে আমি সদায় এয়াই ইমানখিনি আৰু ময়ো মানে ভবা নাছিলোঁ এনেকুৱা যে সন্মান এটা একো নাই ইয়াতে পাম গতিকে ভাল লাগিল আমি একদম সকলোকে বাই বাই দি দিয়ক আমাৰ গাড়ীত আমি একো আনা নহ'ল
একদম অবিনাশ দা কেনেকৈ বাই বাই দিলোঁ একদম যোৱা ভালকে দিয়া আগবাঢ়ি ঠিক যোৱা আছে আহিছোঁ চ' গাইছ এনেকৈ অবিনাশ দাক বাই বাই দি কিনে আমি এতিয়া ওলাই যাওঁ আমাৰ জাৰ্ণি আৰু দীঘল আছে আমাৰ জাৰ্ণি বহুত দূৰ আছে আৰু এনেকুৱাকৈ যে সেয়া হ'ব বুলি মই সপোনতো ভবা নাছিলোঁ অজয় দাৰ লগত আহি কিনে হৈছে মাত্ৰ অকল অজয় দাৰ লগত আহিছে। একো নাই গাইছ এনেকৈ চবকে বাই বাই দি কিনে অযোধ্যা মই সেনেকৈ উঠি গৈছোঁ আমাৰ যাত্ৰা ফালে এইটো পেট্ৰল পাম্পত আৰু খুবেই ভাল লাগিল বহুত ভাল লাগিছে মানে ক'ব নোৱাৰোঁ এনেকুৱা সন্মান এটা যে পাম বুলি একেবাৰে ভবা নাছিলোঁ মই চ' এতিয়া আমি ইফালে ঘূৰাই এনেকৈ ওলাই যাম আৰু কিমান দূৰ আজি জাৰ্ণিটো আমি আগবঢ়াব পাৰোঁ আৰু এতিয়া আমি যাত্ৰা পূৰা আৰম্ভ হৈ গ'ল চব বহি ল'লোঁ ভাল লাগিল বহুত ভাল লাগিল চ' এতিয়া আমি কাকলৈকে যাব পাৰোঁ সেইখিনি এতিয়া আমি যাওঁ কিমানলৈকে যাব পাৰোঁ পিছত আমি তাতে শুব লাগিব আজিতো আপোনালোক দেখাই চবত ৰখোঁ তো চাই দিয়ক আমাৰ লগত চ' গাইজ গুড মৰ্ণিং মানে আজি বেড মৰ্ণিঙে হ'ল আমি আহি থাকোঁতে য'ত ৰাতি আছিলোঁ আৰু তাৰ পৰা আহি থাকোঁতে ইফালে চকা পামচাৰ হৈ গ'ল কি ক'বা আৰু ইফালে পিছেৰে চকাটো পামচাৰ হৈ গ'ল এতিয়া ক'ত আছোঁ বাৰু গম নাপাওঁ এতিয়া ৰাস্তাৰ কাষত ৰখি কিনে যেতিয়া আৰু ইফালে আৰু সিদ্ধাই তাৰ ঠিক কৰি আছে ৰাতিপুৱাই অহাৰ লগে লগে ঢাপকৈ ফাটি গৈছে গাইছ চ' কালি যিমানখিনি আহিব পাৰিলোঁ বাৰু আজি চিধা ঘৰলৈকে যাম আৰু আজি পূৰা 3 দিনৰ ফুল ট্ৰিপ ভাগৰো ল'ব লাগিছে চ' ভাগৰ মানে সেনেকুৱা নাই আৰু এই ঘূৰা সময়খিনিয়ে চ' এতিয়া আমাৰ ব্লগটো আজি এইখিনিৰ পৰা আৰম্ভ কৰিছোঁ তো চাওক মোৰ লগত মই কিমানখিনি দেখাব পাৰোঁ আজি দেখাম আপোনালোকক চ' গাইছ ইফালে গাড়ী চাড়ী ঠিক কৰি ল'লে ইফালে এতিয়া আমি যাব ওলাইছোঁ চাহ খাবৰ কাৰণে এই আগত চাই লওঁ কাঁচি ফালি চাই লওঁ চাই কিনে আগবাঢ়ি যাম আৰু চ' গাইছ এনেকৈ খাৱা বোৱা কমপ্লিট কৰি কিনে এতিয়া আমি যাই আছোঁ আকৌ পুনৰ যাত্ৰালৈকে চ' গাইছ ইয়াতে গাড়ী ৰখাই কিনে এনেকৈ আমি ওলাই আহিছোঁ এবাৰ চাহপাত বাগানৰ ফালে ৰখিলোঁ আৰু এনেই এবাৰ চাহপাতৰ মাজত সোমাই যাওঁ এবাৰ চ' গাইছ ফাইনেলি আহি ইফালে আমাৰ টাইম হ'ল 2:12 আৰু আহি কিনে আমি পালোঁ IIT গেট আমি আহি পালোঁ IIT গেট মানে হাজাৰ ঘূৰি আহিলেও নিজৰ সেয়াখিনি পোৱাৰ পিছত এটা বেলেগে ফিলিং এটা আহি যায় ইমান দেৰি বাহিৰত থাকি কিনে এইফালে চাব IIT গেট চ' গাইজ ফাইনেলি আহি পালোঁ IOC বস্তু নুমাই দিওঁ বস্তু নুমাই দিওঁ চ' আজিৰ ব্লগটো এইখিনিত লাগি আছিল আশা কৰিলোঁ চবে চাই কিনে ভাল পালে চ' আজিখিনি শুনিছিল বাই বাই